এই বৰষুণৰ দিনকেইটাত সন্ধিয়া টাইমত যদি নিজে বনোৱা চিকেন পকোৰা খাবলৈ পায় আৰুনো কি লাগে গাইছ। মানে আজিৰ কাহিনীটো এনেকুৱা, বহুত দিন হ'ল বৰষুণেই নাই, মানুহে কৈহে আছিলে বৰষুণ কেতিয়া দিব, বাট কালি ৰাতি যিহে বৰষুণ দিলে নহয়, আজি দিনটোতো বৰষুণ দিওঁ কৰি আছে। আৰু এনেকুৱা বৰষুণ বতৰত ম'ম', চিকেন পকোৰা, ঘুগুনি এইবোৰ খাবলৈ মন যায়। আৰু তাৰ বাবে ভাবিলোঁ আজি ঘৰতে চিকেন পকোৰাকে বনাওঁ। সেইবাবে আৰু ধুনীয়াকৈ মাংস অকণ লৈ আনিলোঁগৈ। আৰু মাংসখিনি আনি লৈ ফাৰ্ষ্ট অফ অল মাংসখিনি ধুবলৈ লাগিলোঁ। আৰু মাংসখিনি ধুই হোৱাৰ পিছতে আৰু তাতে হালধি দিলোঁ, জিৰা দিলোঁ, জলকীয়া দিলোঁ, গৰম মছলা দি গোটেই মছলাখিনি দি ল'লোঁ। আৰু লগতে নহৰু আদাৰ পেষ্টটো বনাই থৈছিলোঁ, তাকো ধুনীয়াকৈ দি দিলোঁ। আৰু দি লৈ ধুনীয়াকৈ অলপ সানি ল'লোঁ। সানি হোৱাৰ পিছতে তাতে আকৌ বেচন অকণো দি দিলোঁ। মানে মই দোকানত কৰ্ণফ্লাৱাৰ নাপালোঁ, সেইবাবে বেচনেই দিলোঁ। তাৰপিছত আহিলোঁ জুইটো জ্বলাবলৈ। কমে প্ৰায় 15-20 মিনিটৰ পিছতহে জুই জ্বলাইছোঁ। ল'ৰা মানুহ যে, তেনেও জুইটো জ্বলালোঁ। আৰু জুইটো জ্বলাই তাতে সৰু কেৰাহীটো পাতি দিলোঁ। আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে তাতে ফৰচুন দিলোঁ, মানে ৰিফাইন দিব লাগে, ৰিফাইন নাছিলে। আৰু তাৰপিছত ধুনীয়াকৈ মোৰ চিকেন পকোৰাকেইটাও ভাজি ল'লোঁ। তাৰপিছত আৰু আগফালে আহিলোঁ, আগফালে আহি ধুনীয়াকৈ বহি এডোখৰ খাই চালোঁ, মজাই লাগিলে দেই। তোমালোকেও ঘৰত ট্ৰাই কৰি চাবা। চ' আজিলৈ ইমান, বাই বাই।